বন্ধুসকল, এইগৰাকী যুৱতীৰ নাম হৈছে অনুষ্কা তৰংগিনী। অনুষ্কাই পঢ়া শুনাৰ লগতে সংগীতৰ সাধনত অতিকৈ ব্যস্ত। এইগৰাকী অনুষ্কাৰ কণ্ঠতে অতিকৈ এটি গীত ভাইৰেল হৈ পৰিছে। আহকচোন। চকুৰে নমনা দূৰণিলে নেযাবা, কৈছিলা তুমি মোক মাথো সিদিনা। খুদা খুদা লাগিব অশ্ৰুনি কৰিব বুলি তুমি সিদিনা সাবতি ধৰিছিলা। মই পাহৰা নাই, মই নাপাহৰো তোমাৰ কথাই জানা, প্ৰতিক্ষণে ভাবো। জানো জানো এদিন আহিবা, জানো এদিন উভতি আহিবা। কবিতা 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 কবিতা। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা। দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা। মোৰ বাবে তুমি চিৰ নতুন এটি, মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা 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 কবিতা। নিশ্চয় আপোনাৰো ভাল লাগিছে। অনুষ্কাই এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলে। অনুষ্কাই 92% নম্বৰ পাবলৈ সক্ষম হৈছে। তেখেতলৈ আমি অনাগত ভৱিষ্যতলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।